চকুৰ গুৰি কোলাপৰ সমস্যা মোৰ লগতে বাৰু কাৰ আছে আজি এটা হোম ৰেমেডিজ মই কৰি চাম আৰু আপোনালোককো দেখুৱাম মই এই হোম ৰেমেডিজটোৰ পৰা বহুতো উপকৃত হৈছো যিহেতু ঘৰতে থকা বস্তু ইমান বিচাৰি ফুৰিবৰ দৰকাৰ নাই সেইবাবে সহজতে এই টিপছটো কৰি চাবচোন আৰু ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক মই এতিয়া আপোনাক দেখুৱাম তাৰ বাবে আপোনালোকৰ ঘৰতে থকা সহজতে পোৱা এটা আলু ল'ব আলুটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই ল'ব তাৰ পিছত এনেকৈ কাটি ল'ব এনেকৈ কাটি লোৱাৰ পাছত আমাক লাগিব এটা হানি এটো দেখিছে নহয় এটো অকনমান এই আলু টুকুৰাত এনেকে দি লব এনেকে দি লৈ পেলাই অকনমান আঙুলিয়ে হতি এনেকে মিহলাই লব মিহলি হোৱাৰ পাছত তাৰ পাছত চকুৰ গুৰি কলা পৰা অংশ ইয়াত এনেকে হানিব এনেকে আলুটোৰ হতি মাসাজ কৰিব এনেকে কৰিব তাৰ পিছত হাতে দি অকনমান এনেকে মাসাজ কৰি অলপমান 2 মিনিট মান আপোনালোকে আঙুলিৰ অলপ মাসাজ দিব তাৰ পিছত এই সমস্যাটোৰ পৰা আপোনালোকে অকনমান হলেও পৰিত্ৰাণ পাব ভিডিওটো যদি ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে মোৰ পেজটো ফলো কৰি দিব সৰু টিপছৰ বাবে ধন্যবাদ